চাওকচোন কিমান ধুনীয়া জেগাবোৰ। এফালে ৰাস্তা কাম চলি আছে দেখিছেনে? পুৰা পাহাৰ এৰিয়া। বলক সম্পূৰ্ণকৈ ভিডিঅ'টো দেখুৱাইছোঁ। মন্দিৰত গৈ চাই আছোঁ মন্দিৰটো কেনেকুৱা কি হয়, তাত গৈ লগ পাই আছোঁ বলক। পালোঁ আৰু বান্দৰ এটা উঠিলোঁ দেখিছেনে বাৰু? এইবিলাক ভয় লাগিছে। বাচ্চা লৈ লৈছে, ভয় কৰা নাই। এইজনা এয়া বিস্কুটটো উলিয়াবলৈ ভয় লাগি আছে দেখিছেনে বাৰু? কিবা যে আনিছোঁ গম পাইছে মানে হা, কিন্তু এতিয়া মানে অকণ ভয়ো লাগিছে এটেক কৰি দিয়ে বুলি। আহি যোৱা বা, কথাও বুজি পায় দেই। ব'লা শান্তি ওপৰত একদম আহা, আহি থাকা ওপৰত দিম আহা আহা আহা। একদম পেটটো পেটুৱাকৈ বিস্কুট লৈ লৈছোঁ মানে। কি দেখিছে? হা নাথাকে নে? তুমি গাই চাই উঠি গ'ল দেই বেলেগ বান্দৰ হোৱা বুজি পাই দিয়া কি ধুনীয়াকৈ আহি আছে। আহা আগলৈ ওপৰত দিম পিছত আহি আছে, ওপৰত দিম আহা দেই। চাওক কিমান ধুনীয়াকৈ বুজি পাইছে। এই লাইন হৈ আছে। খুবেই ভাল লাগে জেগাটোত আহি, আপোনালোকে আহি চাওক, খুব ধুনীয়া পাব। ব্ৰহ্মপুত্ৰ নদীৰ কিনাৰত এইটো কি বুলি কি মন্দিৰ কয়? হাতীপাৰা, হাতীমূৰা মন্দিৰ। এইটো একদম কামাখ্যা নিচিনাই বিপ্লৱ। ভাগলে সি তাত দিম আহা, ওপৰলৈ আহা দেখিছেনে? বাচ্চাটো লৈ আহি আছে ওপৰলৈ দিম কৰি, ওপৰত গৈ দিম নাই। ইয়াত দি দিলে মানে খেলি মেলি হ'ব, চব আহি আছে দেখা নাই? চব আহি গ'ল। এই হৈছে চব আহি গ'ল। গোটেই বেলেগ এদিন আনিম হা, বহুতকৈ আনিম দেই। গোটেই বান্দৰ আহিব যে। ইমান ডাঙৰ বস্তা আনিব লাগিব। দেখিছেনে সহ পৰিয়াল লৈ আহি গৈছে একদম মানে বিস্কুট খাবলৈ দিলোঁ যে। মন্দিৰটো চাৰিওপাশে এপাক ঘূৰিম, যিহেতু আমি জোতা চোতা পিন্ধি আছোঁ আৰু খাই বৈ আহিলোঁ। জানে আৰু পাপিষ্ট দিব কৃষ্ণ। চাওক এইটোৱে হ'ল মন্দিৰ, খুব ধুনীয়া পৰিৱেশ আৰু মানে ইমান ধুনীয়া লাগে জেগাটোত আহি। চাওকচোন জেগাবোৰ ইমান ধুনীয়া।
একদম কামাখ্যা নিচিনা লাগিছে নাই বাৰু এবাৰ চাওকচোন কামাখ্যা মন্দিৰৰ নিচিনা লাগিছে এইফালে আছে আমাৰ বজৰংবলী ভক্ত এইফালে চাওক কিমান আছে তলত বিস্কুট দিলোঁ সেইবাবে একদম মানে পূৰা আহি আছে আৰু এইজনাটো একে কাজল চাজল লৈ থকা নিচিনা লাগি আছে চাওকচোন এইফালে খুব ধুনীয়া প্লেচ আহি পেলাই চাব খুবেই ভাল লাগিব আৰু জখলা বান্ধা বুলিয়ে কয় দেখোন জখলা বান্ধা বিপ্লৱে লৈ আনিলে মোক লগত আজি মন্দিৰত ঘূৰিবলৈ কালী পূজা উপলক্ষে আমিও আহিলোঁ এইফালে আছে আমাৰ আনকি দেখিছে এনেকৈ মানে মোৰ দাঁতৰ নিচিনা হৈ গৈছে দাঁত চাত নাবাজে ইহঁতে কলগেট ব্ৰাছ শেষ হৈ গৈছে দেখিছেনে ইমান ধুনীয়া চব মানে এইটো পাহাৰৰ ওপৰতে হৈছে পাহাৰৰ ওপৰত দেখিছে অঁ এইফালে গ'লে এইটো মন্দিৰ আৰু এইফালে হৈ গ'লে এখন ব্ৰহ্মপুত্ৰত পানীয়ে নাই পুৰা ব্ৰহ্মপুত্ৰৰ মাজত আছে এইটো একদম পুৰা ব্ৰহ্মপুত্ৰৰ মাজত আছে চাৰি চাইডে আছে ব্ৰহ্মপুত্ৰখন চাৰি চাইডে একদম খুব ধুনীয়া লাগে জেগাবোৰ আহি আপোনালোকে চাব এবাৰ যা কি বুলি কয় কি জেগা কৈছিলা হাতীমৰা জখলা বান্ধা হাতীমৰা তো কামাখ্যা নিচিনা একেই মন্দিৰ চাই লওক আমাৰ ছাৰে লৈ আনিলে ছাৰে এতিয়া ছাৰৰ লগত কথা পাতি আছে এইজনৰ লগত কথা পাতিছে ছাৰে দেখিছেনে ভোক লাগিছে চাগে দেই কোনে অঁতো ব্ৰহ্মপুত্ৰ দেখিছেনে ব্ৰহ্মপুত্ৰত পানীয়ে নাই পানী শুকাই গ'ল চব আমাৰ সোৱণশিৰিৰ নিচিনা হৈ গ'ল পানী শুকাই শেষ এইফালে এনেকৈ এপাক দেখুৱাওঁ মোৰ মৰমৰ বন্ধু বান্ধৱীসকলক হে সেইফালে নাযাওঁ মন্দিৰ চাইডে নাযাওঁ কিনাই আহিম এয়াই হ'ল মন্দিৰ আমি এইটো মন্দিৰত আজি ঘূৰিব আহিলোঁ ঘৰলৈ যাওঁগৈ আৰু মানে ৰুমলৈ যাওঁগৈ আৰু মন্দিৰটো চালোঁ আজি আহিলোঁ এনেই অকণ ঘূৰিবলৈ এদিন আহিম আকৌ এক্সট্ৰাকৈ একটু সময় লৈ ধুনীয়াকৈ চাকি বন্তি এগছ জ্বলাম বুলি বাবাৰ নামত গোটেই যেন বছৰটো ভালে কুশলে যাওক আপোনালোকৰ বাবেও মই আশীৰ্বাদ কৰিম যেন চবৰে কুশলে একদম ধুনীয়াকৈ ভালে ভালে যায় অঁ এটেক কৰিব বিচাৰে দেখোন এইফালে আমাৰ ভণ্টি বাইদেউহঁত আছে এটেক কৰিব বিচাৰে কোনোবা সময়ত ঘপককৈ আহিলোঁ এইটো মন্দিৰলৈ আজি গুটখা খাই য'তে ত'তে পিক নেপেলাব বুলি লিখা আছে আৰু যেন সেইটো সকলোৱে মানি চলে যাওঁগৈ প্ৰভু সেয়া ভাগ কৰি ল'লোঁ ধুনীয়াকৈ এতিয়া আৰু গৈ থাকোঁ লাহে লাহে